জাৰ্চিখন মই বহুদিন পিন্ধিলো, এতিয়া সময় হৈছে বিদায় লোৱাৰ। শব্দবোৰে কেৱল এখন অধ্যায়ৰ শেষ কৰাই নাছিল, এজন যোদ্ধাৰ সপোন, সংঘাত আৰু উৎসৰ্গাৰ কাহিনীৰো পৰিসমাপ্তি ঘটাইছিল। তাৰিখ আছিল 16 মে 2024। এটা 9 মিনিটৰ ছচিয়েল মিডিয়া ভিডিঅ'ৰ জৰিয়তে তেওঁ ঘোষণা কৰিছিল অৱসৰৰ। ছেত্ৰী দ্য লেজেণ্ড, কেপ্টেইন অৱ দ্য ইণ্ডিয়ান ফুটবল আৰু নেখেলে। 6 জুন 2024 কুৱেইটৰ বিপক্ষে খেলিবলগীয়া মেচখনেই হ'ব তেওঁৰ জীৱনৰ অন্তিমটো আন্তৰ্জাতিক ফুটবল মেচ। 1984 চনৰ 3 আগষ্টত অন্ধ্ৰপ্ৰদেশৰ চিকান্দ্ৰাবাদত এটা মধ্যবিত্ত পৰিয়ালত জন্ম। মাক দেউতাক দুয়ো আছিল নেপালৰ নিবাসী। কৰ্মসূত্ৰে পিতাক আহি ভাৰতীয় সেনাত যোগ দিছিল আৰু ভাৰততে নিগাজিকৈ থাকিবলৈ লয়। মাক আছিল এজন নেপালৰ সুদক্ষ ফুটবল খেলুৱৈ, সেয়ে তেওঁৰ তেজতো বৈছিল ফুটবল প্ৰেম। অভাৱত ডাঙৰ হোৱা ছেত্ৰী কেতিয়াবা এযোৰ বুটেৰেই পাৰ কৰিবলগীয়া হৈছিল মাহৰ পিছত মাহ। পঢ়া শুনাও মাজতে আধৰুৱা কৰি আগবাঢ়ি গৈছিল ফুটবলৰ জগতখনলৈ। তেওঁৰ ক্লাব যাত্ৰা আৰম্ভ হয় মোহন বাগানৰ পৰা। তাৰ পিছত ইষ্ট বেংগল, জেএমএফচি, বিদেশলৈকো গৈছিল। কিন্তু সহজ নাছিল যাত্ৰা। চুক্তি বাতিল, দলৰ পৰা বাদ, সমালোচনাই ৰখাইছিল। কেৱল আছিল তেওঁৰ নিজৰ ওপৰত অপাৰ আত্মবিশ্বাস। 2005 চনত ভাৰতীয় দলত অভিষেক। প্ৰথমখন মেচতেই গ'ল কৰি চমক সৃষ্টি কৰিছিল। তাৰ পিছত এটাৰ পিছত আন এটা টুৰ্ণামেণ্টত গ'ল মাৰিয়েই গৈছিল ছেত্ৰীয়ে। আজিও তেওঁ আন্তঃৰাষ্ট্ৰীয় ফুটবলত মেছি আৰু ৰনাল্ডোৰ পিছত সৰ্বাধিক গ'ল স্কৰাৰ। এইজন ভাৰতীয় খেলুৱৈয়ে দেখুৱাই দিলে যে সপোনৰ দেশত সম্ভাৱনাৰ সীমা নাই। তেওঁ সদায় এটাই অনুৰোধ কৰি গৈছিল, অনুগ্ৰহ কৰি আহক, আমাৰ খেল চাওক, যিটো আহ্বানে লাখ লাখ অনুৰাগীক আকৰ্ষিত কৰিছিল। আজিৰ ছাত্ৰ ছাত্ৰী, উদ্যমী খেলুৱৈৰ মাজত ছেত্ৰী প্ৰেৰণাৰ কেন্দ্ৰবিন্দু। সুনীল ছেত্ৰী কেৱল এটা নাম নহয়, এটা আত্মবিশ্বাস, এটা যন্ত্ৰণা আৰু এটা বিজয়ৰ গাথা। 23 বছৰৰ ফুটবলৰ কাহিনী এতিয়াৰে পৰা ইতিহাস। ভাৰতীয় ফুটবলে তেওঁক কেতিয়াও পাহৰিব নোৱাৰিব। ধন্যবাদ সুনীল ছেত্ৰী।